নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। আজি অসম বুৰঞ্জী তথা অসমৰ কলা সংস্কৃতিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো যেন শেষৰলৈকে চাই। তেনেহ'লে বলক আজিৰ টপিকটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ অপশ্যন হৈছে এ 1950, বি 1955, চি 1971, ডি 1973। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি 1973। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰিত কৰা হৈছিল। আমি দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ইয়াৰ অপশ্যন হৈছে কামৰূপ, বি শিৱসাগৰ, চি বৰপেটা, ডি ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি শিৱসাগৰ। আমি এতিয়া থাৰ্ড কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ অপশ্যন হৈছে এ লক্ষ্মীনাথ বেজবৰুৱা, বি পদ্মনাথ গোহাঁই বৰুৱা, চি হেমচন্দ্ৰ গোস্বামী, ডি ৰজনীকান্ত বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম সাহিত্য সভাৰ সভাপতি আছিল। পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছাম। অসমত সৰ্বমুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ অপশ্যন হৈছে এ 3, বি 4, চি 6, ডি 7। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি 7। অসমত সৰ্বমুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। কুৱেশ্যন নম্বৰ 5। দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়েৰ অফ। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? ইয়াৰ অপশ্যন হৈছে এ 1922, বি 1935, চি 1938, ডি 1942। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 1935। দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন। অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যন হৈছে এ জানুৱাৰী 13, বি আগষ্ট 12, চি আগষ্ট 13, ডি ছেপ্টেম্বৰ 3। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 ছেপ্টেম্বৰ। ভোগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য এছিয়ান গেমছ। ভোগেশ্বৰ বৰুৱাই কোন চনৰ এছিয়ান গেমছত পদক লাভ কৰিছিল? ইয়াৰ অপশ্যন হৈছে এ 1962, বি 1966, চি 1978, ডি 1972। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 1966। বেংককত অনুষ্ঠিত হৈছিল, থাইলেণ্ডৰ বেংককত অনুষ্ঠিত। পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম? আহোমসকলৰ শেষৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ অপশ্যন হৈছে এ গোবৰৰজা, বি চুতানফা, চি পুৰন্দৰ সিংহ, ডি যোগেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আহোমসকলৰ শেষৰ ৰজা আছিল। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল? প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ অপশ্যন হৈছে এ মিৰি জীয়ৰী, বি পদুম কুঁৱৰী, চি ভানুমতী, ডি সুধৰ্মৰ উপাখ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি ভানুমতী। 10 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। দ্য ষ্টেট এন্থেম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন নেম। অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথমবাৰৰ বাবে কোনখন আলোচনীত প্ৰকাশ পাইছিল? ইয়াৰ অপশ্যন হৈছে এ বাঁহী, বি জোনাকী, চি সুৰভি, ডি জোনবিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাঁহী এ। পিছৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ইন দ্য ইয়েৰ অফ। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ অপশ্যন হৈছে এ 1836,
বি 1846, চি 1872, ডি 1882। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 1946। 12 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ অপশ্যন হৈছে এ ইন্দিৰা গোস্বামী, বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চি ভূপেন হাজৰিকা, ডি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 13 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ চুকাফা এষ্টাব্লিছ আহোম কিংডম ইন চৰাইদেউ? চুকাফাই কোন চনত চৰাইদেউত আহোম সাম্ৰাজ্য স্থাপন কৰিছিল? ইয়াৰ অপশ্যন হৈছে এ 1253, বি 1272, চি 1296, ডি 1309। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 1253। 14 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৱাৰ অফ চৰাইঘাট ৱাজ ফ'ট বিটুইন আহোম এণ্ড মোগল ইন হুইচ ইয়েৰ? কোন চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল? ইয়াৰ অপশ্যন হৈছে এ 1652, বি 1667, চি 1670, ডি 1671। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1671। 15 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া ৱাইজ? মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াৰ অপশ্যনসমূহ হৈছে এ বৰপেটা, বি কাৰ্বি আংলং, চি শিৱসাগৰ, ডি ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং। 16 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম? কোন চনত অসমত নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যন হৈছে এ 2002, বি 2004, চি 2005, ডি 2007। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2007। 17 নম্বৰ প্ৰশ্নটো হৈছে দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ ইষ্টেব্লিছ ইন দ্য ইয়েৰ? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 1970, বি 1972, চি 1975, ডি 1977। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1970। এতিয়া 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ ইষ্টেব্লিছ ইন দ্য ইয়েৰ? গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন হৈছিল? ইয়াৰ অপশ্যন হৈছে এ 1935, বি 1942, চি 1948, ডি 1950। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1948। 20 নম্বৰ প্ৰশ্নটো হৈছে দ্য ফিল্ম হালধীয়া চৰায়ে বাওধান খায় ৱাজ ডাইৰেক্টেড বাই? হালধীয়া চৰায়ে বাওধান খায় বোলছবিখন কোনে পৰিচালনা কৰিছিল? ইয়াৰ অপশ্যন হৈছে এ ভৱেন্দ্ৰনাথ শইকীয়া, বি জাহ্নু বৰুৱা, চি ভূপেন হাজৰিকা, ডি মঞ্জু বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাহ্নু বৰুৱা। 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়েৰ? মহাত্মা গান্ধীয়ে কোন চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল? ইয়াৰ অপশ্যন হৈছে এ 1918, বি 1919, চি 1920, ডি 1921। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1921। অতি সোনকালেই ইয়াৰ দ্বিতীয় ভাগ আপোনালোকৰ মাজলৈ আহি আছে। ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।